এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ সাংস্কৃতিক মহলত। গোৱালৈ ফুৰিবলৈ যাওঁতে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে অভিনেত্ৰীগৰাকী। মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল মাত্ৰ 42 বছৰ। 2006 চনত এংকৰিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ জীৱন আৰম্ভ কৰা অভিনেত্ৰী সোণালী ফোগাট এগৰাকী টিকটক ষ্টাৰো আছিল। অভিনেত্ৰী সোণালীয়ে পাঞ্জাৱী আৰু হাৰিয়ানাৰ বিভিন্ন ছবিত আৰু মিউজিক ভিডিঅ'ত অভিনয় কৰিছিল। 2019 চনত সোণালীয়ে চুৰিয়া শুৰু সে কম নহি হোতি ছবিত কাম কৰিছিল, যিখন তেওঁৰ প্ৰথম ছবি আছিল। জনপ্ৰিয় টিভি শ্ব' বিগ বছতো অভিনেত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছিল। অভিনেত্ৰী সোণালীৰ বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।